নমস্কাৰ স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ' লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে কুশলে আছে আৰু এয়া আমি আৰু আছে মানুহ ন আমি ওলালো আৰু এতিয়া ৰাতিপুৱা হৈ থকা বুলি ক'ব নোৱাৰি চাওক 11:19 11টা উইণ্ড হৈছিল আমাৰ ওলাওতে এতিয়া যাম আমি আঠখেলীয়া নামঘৰলৈ আৰু আঠখেলীয়াৰ যাবৰ কাৰণে মানে আচলতে ঐ হেৰি পলৈবা গামোচা এখন লৈ আহিবা আঠখেলীয়ালৈ যাম বুলি এইটো লৈ আছোঁ মানে আঠখেলীয়ালৈ যাম বুলি মানে কি হ'ল আমাৰ মোৰ বিশেষকৈ আজি মোটামুটি 4 বছৰ 5 বছৰমান হ'ল বহুত দিন আগতে মানে এনেকৈ প্লেনিং কৰিছিলোঁ যে আঠখেলীয়ালৈ যাম আঠখেলীয়া নামঘৰলৈ যাম আৰু প্ৰায় 4বাৰমান ভাদ মাহত মিলাবলৈ ট্ৰাই কৰিলোঁ চেষ্টা কৰিলোঁ আৰু মোৰ মন আছিলে মানে বিশেষকৈ ভাদ মাহত আহিবৰ কাৰণে আঠখেলীয়া নামঘৰলৈকে কিন্তু নহ'লেও ভাবিছোঁ এইবাৰ নহ'লে নহ'ব যেনেকৈ নহওক যাব লাগিব তো আমি ওলাইছোঁ আঠখেলীয়া নামঘৰ যাবলৈ ৰাতিপুৱাৰ পৰা বতৰটো সাংঘাতিক বেয়া কৰিলে আৰু এতিয়া অকণমান বতৰটো মুকলি কৰিলে আমি যাবলৈ ওলাইছোঁ আৰু ইয়াৰ পৰা বৰ বিশেষ দূৰ নহয় ওচৰতেই বেছি দূৰ যাবগৈ নালাগে পামগৈ তাৰপিছত ইয়াত ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি লৈছোঁ আৰু আমি সকলোৱে পিন্ধিছোঁ আৰু দুগৰাকী আহিব তাহাঁতেও আহি আছে গতিকে গৈ থাকোঁ আঠখেলীয়া নামঘৰলৈ আৰু যিসকলে দেখা নাই আঠখেলীয়া নামঘৰৰ পৰিৱেশ আপোনালোকক আজি মই এই ভিডিঅ'টোৰ যোগে দেখুৱাবলৈ চেষ্টা কৰিম চাই গৈ থাকিব ভিডিঅ'টো কণ্টিনিউ কৰি থেংক ইউ আৰু ফাইনেলি মই আহি পালোহি আঠখেলীয়া নামঘৰ আৰু ইতিমধ্যে মই আপোনালোকক ক'লোৱেই যে 4 বছৰ আগৰ পৰাই মই আঠখেলীয়া আহিম বুলি ভাবি আছিলোঁ কিন্তু কি হয় কেতিয়াবা কিবা এটা মিলিলে কিবা এটা নিমিলে কিবা এটা মিলিলে কিবা এটা নিমিলে মুঠতে সুবিধা মিলা নাছিলে যাৰ কাৰণে নেকি আহিব পৰা নাছিল আৰু 4 বছৰ অপেক্ষাৰ অন্তত মই আজি আঠখেলীয়া নামঘৰ পাইছোঁহি ভাবকচোন কিমান বেছি সুখী অনুভৱ হৈছোঁ আৰু পৰিৱেশটো ইমান বেছি ধুনীয়া ইমান বেছি ভাল লগা আহি পেলাই সাংঘাতিক সুখী অনুভৱ হৈছোঁ আৰু আচলতে এই পৰিৱেশটো এনেকৈ ভিডিঅ'ত দেখুওৱা বা কৈ পেলাই অনুভৱ কৰাব নোৱাৰি যেতিয়া আমি এই জেগাত থাকিম বা এই স্থানত উপস্থিত থাকিম তেতিয়াহে আমি সেই ফিলটো আচলতে ল'ব পাৰোঁ আৰু সাংঘাতিক পৰিষ্কাৰ গোটেই পৰিৱেশটো বহুত ধুনীয়াকৈ ৰাখিছে তেওঁলোকে নামঘৰৰ পৰা ৰাইট ছাইড এটা যিটো ঘৰ আছে তাত ধুনীয়াকৈ চাকি বন্তি জ্বলোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু ময়ো আঠখেলীয়াত চাকি আগবঢ়াই থৈছিলোঁ 4 বছৰ আগতে আহিম বুলি কৈছিলোঁ যদিও যোৱা ফেব্ৰুৱাৰী মাহত বিশেষ কিবা এটা কাৰণৰ কাৰণে মই চাকি এগছ আগবঢ়াই থৈছিলোঁ ভগৱানৰ কৃপা দৃষ্টিত চকু মেলি চালে আৰু সেয়েহে বেছি দেৰি নকৰিলোঁ আৰু খুব ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ আৰু ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছোঁ যেন সকলো ভালে থাকে কুশলে থাকে প্ৰত্যেকগৰাকী ব্যক্তি সুখী হওক আৰু যাক মই বহুত বেছি ভাল পাওঁ তেওঁলোক সুখী হওক আৰু তেওঁলোকৰ সুখতে আচলতে মোৰ সুখখিনি মই বিচাৰি উলিয়াওঁ সদায় মই সেইটোৱে ভগৱানৰ ওচৰত যাৰ সুখত মই সুখী হওঁ তেওঁলোক সুখী হৈ থাকক বাকী মোৰ কাৰণে একো কৰিব নালাগে তেওঁলোক সুখী হৈ থাকক সেয়াই প্ৰাৰ্থনা সেয়াই কামনা আৰু নামঘৰৰ ভিতৰৰ পৰিৱেশ সেয়া নামঘৰৰ ভিতৰত আহিও আমি সেৱা ল'লোঁ আৰু যিখন মেইন থাপনা আছে তাৰ ওচৰলৈকে মই কেমেৰাটো লৈ নগ'লোঁ যিমান যি হ'লেও এনেকৈ থাপনাৰ ওচৰত ভিডিঅ' কৰি ৰাখিবলৈ ভাল নালাগে তথাপিও বহুত বেছি ভাল লাগিলে আপোনালোকক যদি হয় মই অকণমান চৌপাশটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিসকলে আঠখেলীয়ালৈ আহিছে তেওঁলোকেতো গমেই পায় ইমান বেছি ভাল লাগে আৰু এই জেগাটোত থাকি পেলাই আচলতে অনুভৱ কৰিব পাৰিছোঁ যে ভাদ মাহত যে আঠখেলীয়ালৈ আহিম বুলি মানুহবোৰে কয় বা আঠখেলীয়াৰ যিটো পৰিৱেশ কিমান বেছি ভাল লাগে যেতিয়া গোটেই ভক্তগণে একেলগে নাম প্ৰসংগ কৰে একেলগে নাম বাজি উঠে একেলগে কিমান বেছি ভাল লাগে মানে সেই বস্তুটো আহিম কেতিয়াবা ভাদ মাহত অহাৰ এটা মোৰ বহুত হেঁপাহ আছে বহুত বেছি আৰু মই ইয়াৰ আগতেও মই আপোনালোকক জনাইছোঁ যে মই ভাদ মাহতহে আহিম বুলি ভাবি আছিলোঁ যাৰ কাৰণে নেকি মই পম্পী আৰু পল্লৱীবাক মই সদায় কওঁ যে ভাদ মাহ আহিলে মই কওঁ মই যে আকৌ আঠখেলীয়ালৈ যাবলৈ মন গৈছে পাই এনেকৈ বুলি পাই যোৱাৰ যদি সৌভাগ্য হয় যদি প্ৰভুৱে নিয়ে তেতিয়াহ'লে বাৰু ডেফিনেটলি যাবলৈ চেষ্টা কৰিম আৰু আঠখেলীয়াবাসী ৰাইজক ধন্যবাদ ইমান ধুনীয়া এটা অনুষ্ঠান ইমান পৰিষ্কাৰ কৰি ৰখাৰ বাবে সাংঘাতিক ভাল লগা এটা পৰিৱেশ সদায় যেন এনেকৈ থাকে সদায় যেন ভক্তগণে আহি ভাল পায় সদায় বহুত দূৰৰ পৰা মানুহ আহে বহুত দূৰৰ পৰা মানুহ আহি পেলাই ইয়াত সেৱা লয় আশীৰ্বাদ লয় ভগৱানৰ ওচৰত শ্ৰীচৰণত প্ৰাৰ্থনা লয় আৰু বহুত বেছি ভাল লাগিল থেংক ইউ
আৰু নামঘৰৰ পৰা চিধা ওলাই আহি পেলাই অকণমান আহি এটা ধুনীয়া পুখুৰী এটা আছে। এইটো আঠখেলীয়াৰ বাহিৰৰ পৰিৱেশটো মই আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ। এই লেফ্ট ছাইডে ধুনীয়াকৈ পুখুৰী এটা বনোৱা আছে। ইমান ভাল লগা পৰিৱেশ মই দেখি পেলাই। আমি কিমান সময় ইয়াতে ৰখিছোঁ জানেনে? মোটামুটি 2 ঘণ্টা 3 ঘণ্টামান আমি ইয়াত টাইম স্পেণ্ড কৰিছোঁ। এয়া আঠখেলীয়া নামঘৰতে চাওকচোন। মই বাহিৰৰ পৰা দেখুৱাইছোঁ এইখিনি, কাৰণ ওচৰৰ পৰা গ'লে ওপৰলৈ হৈ যায়তো দেখুৱাবলৈ অকণমান দিগদাৰ হয়, তেনেকুৱাকৈ দেখুৱাইছোঁ। আৰু এয়াই হৈছে আঠখেলীয়া নামঘৰ। বহুত বেছি ভাল লাগিলে, বহুত বেছি শান্তি পালোঁ। আজি 4 বছৰৰ পিছত মই ইয়াত আহিব পাৰিছোঁ, সেইটো আৰু বুজাই ক'ব নোৱাৰিম কিমান বেছি ভাল লাগিছে। আৰু চাওক, এটা পাত এটা পৰি থকা নাই, কিমান বেছি ক্লিন হয়। আৰু আমি অহা টাইমটো অকণমান দেৰি হৈছে, মোটামুটি 12টামান বাজিছে। গতিকে সেই হিচাপত চাবলৈ গ'লেতো আৰুৱেই বেছি ক্লিন হৈ আছে। কিমান বেছি ক্লিন হৈ আছে আপোনালোকে নিজে এবাৰ চাই লওকচোন, কিমান ধুনীয়াকৈ ৰাখিছে, কিমান পৰিষ্কাৰ এটা পৰিৱেশ। আৰু আমি ফাইনেলি ঘৰ আহি পালোঁ। আৰু সেনেকুৱা আজি বহুত ভাল লাগিলে গৈ পেলাই। আৰু মানুহ কম আছিলে আজি, কম না, আমাৰ টাইমটো অকণমান দেৰি হ'ল, টাইমো দেৰি আৰু কমো আছিলে। গতিকে সেইকাৰণে আৰু আমি এতিয়া আহি পালোঁ। আহি পাই এতিয়া আমাৰ নেক্সট প্লেনিং ক'ত হ'ব? আমি আঠখেলীয়াৰ পৰা আহি পালোঁ আৰু এতিয়া টাইম হ'ল 3:34। কাপোৰকেইটা নিলে নি? লৈছোঁ বিদায় এই ভিডিঅ'টোৰ পৰা। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। গতিকে তেতিয়ালৈকে চাই থাকিব কুহি ডাবল 3। 2 hours later. টাটা, বাই বাই। বাই 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 বাই। ভালকৈ থাকিব দে। আৰু আমি যাওঁ এতিয়া। মনু বাই বাই। আৰু আমি এতিয়া যাম, ক'লৈ যাম? ক'লৈ যাম আৰু বাই। কিছি দি ফ্লাইং কিছ দি। আমি মানে বিদেশলৈহে যাম। একদম